हेलो गाइज আজি আপোনালোকক এটা নতুন ভিডিও লৈ মই স্বাগতম জনাইছো। আজি আমি মানে আমাৰ ওচৰতে এটা ঠাই লৈ যাম। ঠাই মানে তাত মানে এটা ফ্যাক্টৰি আছে বিস্কুট ভাজা কেক আমি যি খাওঁ সেইবিলাক তাত বনায় ধৰক বোন আমি খাওঁ কেৱল কেনেকৈ বনায় সেইটোতো নাজানো। আজি তাত সকলোবিলাক প্ৰচেছ দেখাম। ফাৰ্ষ্ট প্ৰচেছৰ পৰা লাষ্ট প্ৰচেছলৈ আপোনালোকক দেখুৱাম বোন বিস্কুট কেক এইবিলাক কেনেকৈ বনায় আৰু তাত বাৰ্থডে কেক যি আছে সেই বাৰ্থডে কেকবিলাকো বনোৱা হয়। তাত ডিজাইন দিয়া কেনেকৈ ডিজাইন দিয়ে সেই সকলোবিলাক আপোনালোকক মই দেখুৱাম আজি। বলক মোৰ লগত। এই ঘৰটো আপোনালোকে দেখিছে ইয়াৰ ভিতৰতে সেই বিস্কুট কেক সকলোবিলাক বনোৱা আপোনালোকক তাৰ সেইবোৰ কেনেকৈ বনাই ধৰক সকলোবিলাক দেখাম আৰু যিজন খুৰা আছে যিজন এই ফেক্টৰীটোৰ মালিক ধৰক তেখেতৰ লগতো আমি কথা পাতিম কেনেকৈ কি বনাই সকলোবিলাক দেখাম। বলক আমি ভিতৰলৈ যাওঁ। তো এইজন খুৰা যিজনৰ এই বিস্কুট কেক বনোৱা ফেক্টৰীটো প্ৰথমতে খুৰা আপুনি আপোনাৰ পৰিচয়টো দি দিয়কচোন। মই অনুপ কলিতা, মোৰ ঘৰ কণিমাৰাত। মই টিহু টাউনলৈ আহি আজিৰ পৰা প্ৰায় 23 বছৰ আগত ফুটপাথত ব্যৱসায় আৰম্ভ কৰিছিলোঁ বেকাৰী বিজনেছৰ। এই বেকাৰী বিজনেছৰ ব্যৱসায়টো লাহে লাহে মই গুৱাহাটীৰ পৰা প্ৰথমে আনিছিলোঁ, পিছত মই নিজৰ প্ৰডাকশ্যন আৰম্ভ কৰিলোঁ। এইটো বাবে বেকাৰী নাম দি। এইটো আজি ৰানিং 5 বছৰ চলি আছে। আপোনাৰ ধৰক এইটো কিমানজন মানুহে কাম কৰিছে আৰু আমাৰ স্থানীয় লোক নে সেইবোৰ? হয়, আমাৰ গোটেই স্থানীয় ল'ৰা অসমীয়া ডেকা ল'ৰা আৰু 8জন কৰ্মচাৰী আছে। এইটো প্ৰত্যক্ষভাৱে 8জন কৰ্মচাৰী জড়িত হৈ থাকে আৰু এই প্ৰডাকশ্যনবিলাক বিক্ৰী কৰাৰ বাবে আমাৰ লাইনমেন থাকে। অন্য জেগাত গৈ বস্তুবিলাক বিতৰণ কৰে তেওঁলোকে। তেনেকৈ আকৌ 10জন মান জড়িত হৈ আছে আমাৰ এই ব্যৱসায়খনৰ লগত। এতিয়া আপোনাক তো খুৰা আপুনি ইয়াত কি কি বস্তু বনায় মানে? আমাৰ বেকাৰী লাইনত ব্ৰেড, বিস্কুট, কেক, কাটা কুকিজ, বাৰ্থডে কেক, পেষ্ট্ৰি কেক, অল ভেৰাইটিজখিনি বনোৱা হয় ইয়াতে। আমাৰ যিটো বেকাৰী হয়, বেকাৰী আজিকালি আধুনিক পদ্ধতিত ওলাইছে, এইটো অভেন বুলি কয়। আৰু আমাৰ যিটো বেকাৰী চলি আছে এইটো মেনুৱেল বেকাৰী। পৰম্পৰাগতভাৱে এইটো চলি আহিছে বহু বছৰৰ পৰা। গতিকে এইটো হেণ্ডমেড হয়, সেইকাৰণে ইয়াক মেনুৱেল বুলি কয়। পৰম্পৰাগতভাৱে আমাৰ অতি পুৰণি কালত এইটো চলি আছিলে। যদি এইটো ভাটিটো দেখুওৱা যায় তেতিয়া গম পাব অভেন আৰু ভাটিৰ যিটো হেৰিটো সম্পূৰ্ণ বেলেগ হয়। অভেনটো আপোনাৰ ইলেক্ট্ৰনিক হয় আৰু আমাৰ এইটো খৰিৰ ভাটি হয়। প্ৰচেছটো মানে খুৰা এই ময়দা যি মাৰি আছে ময়দা মাৰি আছে এইটো ব্ৰেড বনোৱাৰ কাৰণে। এইটো ব্ৰেড বনোৱাৰ কাৰণে কৰি আছে। আৰু কাটা কুকিজ, এই কুকিজৰ ষ্টাইলটো এনেকুৱা। এইটো কুকিজ হয় আমাৰ এইবিলাক হাতেৰে দিয়া যায়? হাতেৰে হয়, হেণ্ডমেড, অল হেণ্ডমেড হয় এইটো। ইয়াত কুকিজৰ চাইজবিলাক এনেকৈ দি আছে? এনেকৈ দি আছে। পাকটো দেখুৱাই দিব পাৰা তুমি। এনেকৈ তাৰপিছত এইটো আপোনাৰ এইটো আমাৰ ভাটি বুলি কয়। ডাইচত দিয়ে, এইটো ডাইচ বুলি কয়। সেইটো ডাইচত দিয়াৰ পিছত কিছু সময় থৈ দিব। থোৱাৰ পিছত সেইটো ফুলি আহিব। ফুলি অহাৰ পিছত ইয়াক ভিতৰত সোমাই দিব। ভিতৰত সোমাই 10-15 মিনিট বেক কৰিব, ভাজি দিব। ভাজি দিয়াৰ পিছত আকৌ তেওঁলোকে যিটো চাই লয় যে এইটো হৈছে আৰু নমাব পৰা, তেতিয়া তেওঁলোকে এনেকৈ নমাই দিব। কাটা বিস্কুটটো যি গ'ল তাৰপিছত এই ভাটিটোত যাব? ভাটিটোত যাব, ভাটিটোৰ ভিতৰত যাব। এইটো আমি প্ৰথমে খৰিৰে এই জুইটো জ্বলাই দি ইয়াৰে এটি হিট তৈয়াৰ কৰা হয়। হিট হোৱাৰ পিছত এইবিলাক এই যে সোমাই দি আছে এতিয়া তুমি এইখিনি দেখিলা বনখিনি সোমাই গৈছে। তেনেকৈ বনবিলাক যি আছে এইবিলাক অভেন, আমাৰ যিটো ইংৰাজীত অভেন কয়, আমি পৰম্পৰাগতভাৱে যিটো মেনুৱেল বেকাৰীৰ ক্ষেত্ৰত এইটো ভাটি বুলি কয়। হয়, এইটো মাটিৰে বনোৱা হয়। ইয়াৰ ভিতৰত মানে বস্তুবিলাক হিট হ'বলৈ দিয়া হয়? হিট হ'বলৈ দিয়া হয়। এইটো আমাৰ যিটো এই ভজা বুলি কয়, ভাজি দিয়া যায়। এইটো তাৰপিছত 10-15 মিনিটৰ ভিতৰত এইখিনি হৈ যাব। বাহিৰত উলিয়াব, উলিয়াৰ পিছত ইয়াতে তোমাৰ ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পিছত পেকেজিং হৈ যায়।
তাৰমানে আপুনি বন এইবিলাক ব্ৰেড এইবিলাক এনেকৈ তাৰমানে ময়দাটো কৰি পেলাই ইয়াত অভেনত গৰম হ'বলৈ দিয়া হয় অভেনত গৰম হ'বলৈ দিয়া বাকী আপুনি প্ৰথমতে যি ক'লে সেইখিনি বস্তু দিয়া হয় প্ৰথমতে এতিয়া ভিতৰৰ পৰা বস্তুবিলাক ওলাই আছে চাওক হিট হ'ব হোৱাৰ পিছত এনেকৈ উলিয়াই দিয়া হয় সেই অভেনটোত যি দিলে ভাজা হোৱাৰ পিছত এনেকৈ এইবিলাক উলিওৱা নহয় এই বনবিলাক চাওক ৰিফাইনৰ পলিচ দিয়া হয় ইয়াত এই দাদাজনে কি দি আছে ইয়াত এতিয়া ৰিফাইনৰ পলিচ দি আছে হয় এই ৰিফাইনটো দিলে এইটো বনটো দেখিবলৈ ধুনীয়া হয় নহ'লে শুকান বেছি শুকান হৈ থাকে এইটো দিয়াৰ পিছত ইয়াৰ ফিনিচিংটো গ্লেজিংটো ভাল হয় এইটো আৰু এইবিলাক বনবিলাক যি বনাইছে এইটো বেয়া হৈ যাব কেইদিনলৈ ভালে থাকে মানে এনে এইটো আমাৰ মেনুৱেল বেকাৰীৰ কেপাচিটি 2 দিন সৰ্বাধিক 2 দিন ভেলিডিটি আকৌ যদি অভেনৰ হয় অভেনৰ 3 দিন দিয়ে 3 দিন দিলেও 5 দিনমানলৈকে ভালেই থাকে এইটো পুৰা এই যি আপোনালোকে কেকবিলাক যি বনায় বাৰ্থডে কেকবিলাক তাততো বেলেগ বেলেগ ধৰণৰ চাইজ দিয়া হয় সেই চাইজবিলাক আপোনালোকে কেনেকৈ দিয়ে ডাইচ মতে আমাৰ কাৰিকৰে সেইটো কাটি লয় যদি কোনোবাক ৰাউণ্ড চাইজত লাগে কোনোবাক হাৰ্ড চাইজত লাগে পান চাইজ বুলি যিটো কওঁ অসমীয়াত আকৌ স্কুৱেৰ চাইজ হ'ব স্কুৱেৰ চাইজত লাগিলে আকৌ ডাবল ষ্টেপত লাগে কাৰোবাক মিকি মাউচ লাগে কাৰোবাক ডৰিমন লাগে তাৰপিছত টাইটানিক লাগে আপোনাৰ এৰোপ্লেন লাগে এনেকুৱা বিভিন্ন ধৰণৰ ডিজাইন কৰিব পাৰে কাৰিকৰে মেটেৰিয়েলছ আছে এইবিলাক এই ব্যৱহাৰ কৰা হয় এইবিলাক এতিয়া খুৰাই আমাক ডাইচবিলাক দেখাব কিবিলাক ডাইচত ডিজাইন দিয়া হয় সেইবিলাক দেখাব ন খুৰা এইবিলাক ডাইচেৰে হয় হয় আৰু আমাৰ যিটো এইবিলাক এই কেকটোৰ বাউণ্ডাৰীবিলাক এইবিলাক ডাইচেৰে দিয়া হয় হয় আকৌ এই যিটো কণী আছে এই কণীটোৰ ওপৰত ধৰি আমাৰ এই ফুলটো বনোৱা হয় সেইটো কাৰিকৰৰ মানে কেপাচিটি তেওঁৰ হাতৰ কেপাচিটি এইটো আমাৰ যিটো হেৰি ষ্টেপ আছে এইটো ক্ৰীমৰ এই ক্ৰীমটো লৈ ইয়াতে কাৰিকৰে দি দিয়া হয় আপুনি দি দেখাবচোন ফুলটো বনোৱা যিটো প্ৰচেছ ইয়াতে হেৰিও পায় বিভিন্ন ধৰণৰ ডাইচো আছে এইটো এনেকুৱা ফুল হয় এইটো ফুলটোত এতিয়া এইটো হোৱাইট হৈ আছে যদি আমাক এয়া পিংক লাগে তেতিয়া পিংকৰ বাবে ড্ৰাই পাউডাৰ আছে এইটো ৰেড আছে যাক যেনেকুৱা লাগে য়েলো আছে এইবিলাক ব্যৱহাৰ কৰা যায় প্ৰচেছটো আপুনি এতিয়া দেখুৱাম কওক এইটো আপোনাৰ এইটো প্লেট আছে প্লেটটো প্ৰথমে তৈয়াৰ কৰিব তাৰপিছত এই কেকটো ৰাউণ্ড চাইজত হ'লে ৰাউণ্ডত কাটি ল'লে ৰাউণ্ডটো কাটি লোৱাৰ পিছত ইয়াত 3টা পাৰ্ট কৰি দি ইয়াৰ ভিতৰত ক্ৰীমটো সোমাই দিব বাকী ওপৰৰ এই ডিজাইনটো আমি ক'লোৱে এই ডিজাইনটো এনেকুৱা যেনেকুৱা যাৰ কেপাচিটি কাৰিকৰৰ সেইমতে বনোৱাই দিয়ে মানে যেনেকুৱা ধৰণৰ লাগে সেনেকুৱা ধৰণৰকৈ বনাব পাৰে এইজন খুৰাই মানে আপোনালোকৰ সকলোবিলাক হয় কেক বনোৱা কাৰিকৰ এওঁৱে হয় দীপক কলিতা আমাৰ নিজৰ গাঁৱৰে কণীমাৰাৰ এইটো মানে পুৰা এতিয়া লাভ টাইপ এই ডিজাইনটো আপুনি সম্পূৰ্ণ হাতেৰে কাটে হাতেৰে আমাৰ যিটো হেৰি আছে সেইটো আমি এইটো মানে ফাৰ্মাৰটো এনেকৈ বনাই লয় ফাৰ্মাৰটো ইয়াত বনাই লৈছে তাৰপিছত এইটো কাটি লয় এই ছিষ্টেমত প্ৰচেছটোত মানে খুৰা বাৰ্থডে কেকবিলাক বনোৱা হয় বাৰ্থডে বনোৱা ক্ৰীমটো বনোৱা ক্ৰীমটো এইটো আমি মঠি লোৱা বুলি কয় মাৰি লোৱা বুলি কোৱা হয় এইটো ইয়াতে আপোনাৰ হেৰি কেক মাৰ্জাৰী ডালদা থাকিব জেনেৰেল ডালদা থাকিব এয়া আইচিং চুগাৰ থাকিব এচেঞ্চিয়েল বস্তু আইচিং চুগাৰ তাৰপিছত চেণ্টবিলাক যিটো যি ধৰণে লাগে সেই ধৰণে ব্যৱহাৰ কৰে যিটো কেকত যি ধৰণে লাগে এইটো কিহৰ কাৰণে খুৰা প্ৰিপাৰেশ্যন কৰি থকা হৈছে এইটো আমাৰ কি কৈছিলে পিচ কেকৰ এইটো পিচ কেকত মানে প্ৰিপাৰেশ্যনত প্ৰথম তোমাৰ লাগিব মতা চেনি তাৰপিছত লাগিব জেল কেক জেল এটা পায় কেক জেল লাগিব আৰু কণী লাগিব কণীটো এচেঞ্চিয়েল হয় তো ইয়াত আপোনালোকে দেখিলে ইয়াত তাৰপিছত দিব ময়দা দিব আপোনালোকক যি চেণ্ট লাগে সেই চেণ্টবিলাক ইয়াত ব্যৱহাৰ কৰিব বেকিং পাউডাৰ দিব ভেনিলা দিব ৰিফাইন দিব এনেকৈ দি পেলাই ইয়াক মিক্স কৰা হ'ব বহুত টাইম মিক্স কৰাৰ পিছত ইয়াক অ'ভেনত দিয়া হ'ব অ'ভেনত দিয়াৰ বাবে এনেকৈ প্লেটত লোৱা হ'ব এই প্লেটত লোৱাৰ পিছত যাব আৰু অ'ভেনত তাৰপিছত অ'ভেনত গ'ল অ'ভেনত যোৱাৰ পিছত এনেকৈ বেক হ'ব বেক হোৱাৰ পিছত মানে বস্তুটো ভাজি ওলাই আহিব এনেকৈ ওলাই অহাৰ পিছত
সেই এনেকৈ ঠাণ্ডা হোৱাৰ পিছত এনেকুৱা প্ৰচেছত যেনেকুৱা ধৰণৰ কেক লাগে তেনেকৈ কাটি লোৱা হ'ব। এতিয়া এইটো পিচ কেক বুলি কয়, পিচ কেক বনাইছে। আপোনালোকক যেনেকুৱা ধৰণৰ কেক, সিহঁতে 3 প্ৰকাৰমানৰ কেক বনায়, সেনেকৈ আৰু যেনেকুৱা চাইজ লাগে সেনেকৈ কাটি লোৱা হয়। এই ভাজিটো যি বনাইছে ইয়াৰ আপোনাৰ খৰচ কিমানমান হৈছে? এই ভাজিটো বনোৱাতে আপোনাৰ গোটেই ইটা আছিলে 5,000 ইটা আছিলে, বালি আছিলে, মতা বালিটো আমাৰ যিটো ঘৰ বনোৱাত ব্যৱহাৰ কৰা হয় সেই মতা বালিটো 1.5 ট্ৰেক্টৰ আছিলে, মাটি আছিলে 2 ট্ৰেক্টৰ, তাৰপিছত আপোনাৰ নিমখ আছিলে 1 বস্তা, গ্লাছ আছিলে 1.5 কুইণ্টল আছিলে। এনেকৈ গোটেইখিনি কাৰিকৰ সহকাৰে এইটো বনোৱাতে মোৰ প্ৰায় 1.5 লাখ টকা খৰচ হৈছিলে। মানে 1.5 লাখ টকাত এনেকুৱা ভাজি এটা তৈয়াৰ কৰিব পাৰি, আৰু যদি ধৰক ইয়াতকৈ সৰু কৰে তেতিয়া 1 লাখ মানৰ ভিতৰতো হৈ যায়। তো আপোনালোকক আজি মই দেখালোঁ এই বিস্কুট, বন, কেক এনেকৈ এইবোৰ কেনেকৈ বনোৱা হয়, মানে বেকাৰী বিস্কুট কেকবোৰ, আৰু তাকো কোনো ধৰণৰ মেচিন ব্যৱহাৰ নকৰাকৈ এওঁলোকে বনায়, সকলোবিলাক হাতেৰে কৰে। তো আপোনালোকক আজি আৰু এটা বস্তু দেখালোঁ যে এজন মানুহে সৰুকৈ ব্যৱসায় এটা ষ্টাৰ্ট কৰি কেনেকৈ ডাঙৰ কৰি পেলাব পাৰে। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আপোনালোকে মই নতুন নতুন ভিডিঅ' আনি থাকে পাই থাকে, আৰু কমেণ্ট কৰি জনাওক কেনেকুৱা পালে ভিডিঅ'টো।